নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি মোৰ বৰা পল্ট্ৰি ফাৰ্মৰ ছাবস্ক্ৰাইবাৰ 1000 পাৰ হৈছে। সেইটো কাৰণে আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু সকলোকে মোৰ ছাবস্ক্ৰাইবাৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মোক এনেদৰে ছাপোৰ্ট কৰি যাওক যাতে মই ভিডিঅ' আপলোড কৰি থাকিব পাৰোঁ। এই ব্ৰইলাৰ বিষয়ে নজনা আপোনালোকৰ কিছুমান কথা মই যাতে জনাব পাৰোঁ, তেনেকুৱা ধৰণৰকৈ প্ৰথমৰ পৰা ভিডিঅ' মই দি আহিছোঁ, সেইখিনিও চাব আপোনালোকে যিখিনি চোৱা নাই। আৰু মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ্ছ আৰু ৱাটছ টাইম সকলোখিনি গ্ৰ' হৈ গৈ আছে। আপোনালোকে আকৌ এবাৰ ভিজিট কৰি চাব পাৰিব আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ব্ৰইলাৰ বিষয়ে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, মানে কণ্টেণ্ট কেনেকুৱা ধৰণৰ লাগে আপোনালোকে জনাব, কমেণ্টত কমেণ্ট কৰি জনাব আৰু মই জনাম। আৰু বৰ্তমান মই ব্ৰইলাৰ পুহিছোঁ নে নাই সেই বিষয়েও ক'ম। কৈছোঁ শুনক, মই মানে যোৱা বছৰত পুহিছিলোঁ, 2022 চনৰ ডিচেম্বৰ মাহত পুহিছিলোঁ। জানুৱাৰী 1 তাৰিখলৈ শেষ কৰি দিলোঁ সেইখিনি। আৰু এইটো বছৰত মই কোনো ধৰণৰ ব্ৰইলাৰৰ লগত সম্বন্ধই নাই ক'বলৈ গ'লে, আৰু মই একো এতিয়া পোহা নাই বৰ্তমান। ব্ৰইলাৰ এবছৰে হ'ব চাগে আৰু ডিচেম্বৰত, কিন্তু এতিয়ালৈকে মই ব্ৰইলাৰ একো পোহা নাই। আৰু মই দেখাইছোঁ মোৰ ব্ৰইলাৰ য'ত পুহিছিলোঁ আগতে, তাৰ এতিয়া দেখিছেনে, এতিয়া খালী হৈ গ'ল, দেখিছেনে? এতিয়া খালী হৈ গ'ল আৰু মই বাচনখিনি চব হেৰিয়ৰ ভিতৰত, বস্তা এটাৰ ভিতৰত ভৰাই থ'লোঁ। আচলতে মানে মোৰ সময় নাই পোৱা হেৰিয়ৰ লগত লাগি থাকিবলৈ, ব্ৰইলাৰৰ লগত। সেইটো কাৰণে মই ব্ৰইলাৰটো বৰ্তমান সময়ত অকণমান ষ্টপেই দিছোঁ, লাহে ধীৰে আকৌ কৰিব লাগিব। আৰু ব্ৰইলাৰৰ বিষয়ে বহুতে কমেণ্ট কৰি আছিলে যেন দাদা হেৰিয়ৰ ভিডিঅ' দিব, এই কি কয় ভেকচিন দিয়া ভিডিঅ' আপলোড কৰিব। মই ক্ষমা বিচাৰিছোঁ যে মই ভেকচিন দিয়াৰ ভিডিঅ' মই আপলোড কৰিব পৰা নাই ইমান দিনে। আৰু ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ছাবস্ক্ৰাইব পূৰা কৰিব হা, আপোনাৰ বন্ধু বান্ধৱীলৈ সকলোকে এটা শ্বেয়াৰ কৰি দিব আৰু তেওঁলোককো ক'ব যে ছাবস্ক্ৰাইব কৰি দিবলৈ, লাইক কৰিবলৈ ভিডিঅ'ৰ লগত। তেনেকৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।